নমস্কাৰ বন্ধুসকল আপোনাৰ বাৰু মনটো হঠাতে বেয়া হৈ পৰেনে হঠাতে আপুনি ভিতৰি যেন অসম্পূৰ্ণ তেনে অনুভৱ হয় নেকি যদি অনুভৱ হয় তেন্তে এই ভিডিঅ'টোৰ কথাখিনি কিন্তু আপুনি শুনিব লাগে এবাৰ প্ৰথম কাৰণটো হ'ল কম্পেৰিজন থ্ৰু ছ'চিয়েল মিডিয়া হয় বৰ্তমান সময়ত সামাজিক মাধ্যমত আমি সকলো সক্ৰিয় হৈ পৰিছোঁ আৰু এই সক্ৰিয় হৈ পৰা যাত্ৰাত বিভিন্নজনে নিজৰ জীৱনৰ ভাল মুহূৰ্ত ভাল স্মৃতিবোৰ সামাজিক মাধ্যমত তেওঁলোকে উপস্থাপন কৰে আৰু আমাৰ দৈনিক জীৱনত বহুখিনি সময় আমি আজিকালি ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ হৈ পৰিছোঁ বা মূলকৈ সামাজিক মাধ্যমৰ ওপৰত নিৰ্ভৰ হৈ পৰিছোঁ কিন্তু এই নিৰ্ভৰশীলতা বৃদ্ধি পাওঁতে আমি ক'ৰবাত যেন অন্য ব্যক্তিসকলৰ সেই ৰঙীন মুহূৰ্তবোৰৰ লগত নিজকে তুলনা কৰিব আৰম্ভ কৰিছোঁ সেইখিনি চাই থাকোঁ ভালো লাগে ৰিয়েক্টটো কৰোঁ কিন্তু তাৰ অলপ সময় পিছতে এনে অনুভৱ হয় মোৰ যেন কিবা এটা ভিতৰি কমি আছে মোৰ যেন জীৱনটোত বহুতখিনি আধৰুৱা ৰৈ গৈছে প্ৰিয় বন্ধুসকল ফেচবুকত উপস্থাপন হোৱা সেই জাকজমকতা বাস্তৱ নহ'বতো পাৰে গতিকে যিখিনি বস্তু নেকি আমি বাস্তৱত দেখা পোৱা নাই তেনে বস্তুৰ লগত তুলনা কৰি নিজকে অসম্পূৰ্ণ অনুভৱ কৰাই থকাটো আমাৰ নিজৰে মূৰ্খামি বাহিৰে অন্য একো নহয় দ্বিতীয় কাৰণটো হ'ল বিকামিং এন অপশ্যন ফৰ ছামৱান আননয়িংলি অৰ্থাৎ কাৰোবাৰ বাবে আমি এটা অপশ্যন হৈ যাওঁ আমি নিজে নজনাকৈ ক্ৰমাৎ ধৰি লওক কোনোবাই আপোনালৈ মন গ'লেহে ফোন কৰে আৰু আপুনি ফোনটো উত্তৰ দিবই লাগিব ধৰি লওক কোনোবাই মন গ'লে আপোনাক হোৱাটছআপ মেছেজ এটা দিয়ে আৰু তেওঁলোকে আশা কৰে যে আপুনি তাৎক্ষণিক যাতে ৰিপ্লাই দিব লাগে ধৰি লওক কোনোবাই ফটো দিলে আপুনি যাতে তেওঁৰ ফটোত ভাল কমেণ্ট এটা লিখি দিয়ক বা ৰিয়েক্ট কৰক তেওঁলোকে এইখিনি আশা কৰে কিয় আশা কৰে তেওঁলোকৰ নিজৰ প্ৰয়োজনবোধৰ অনুসৰি আমাৰ লগত সংযোগ স্থাপন কৰে আৰু আমাৰ তেওঁলোকৰ সেই সান্নিধ্য আমি উপভোগ কৰোঁ ভাল লগা যেন লাগে আমাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি তেনে ব্যক্তিৰ সঁহাৰি নাপাওঁ তেতিয়া ভিতৰি কিবা এটা ইনকমপ্লিট যেন অনুভৱ হয় তেখেতৰ সান্নিধ্য উপভোগ কৰোঁতে এই কথাটো পাহৰিয়ে পেলাওঁ যে আমি তেওঁৰ বাবে এটা চইচ নহয় আমি হয়তো তেওঁৰ বাবে আমি নজনাকৈ এটা অপশ্যন হৈ গৈছোঁ আৰু যেতিয়া সেই কথাটো আমি লাহে লাহে উপলব্ধি কৰি গৈ থাকোঁ তেতিয়া আমি ভিতৰি ইনকমপ্লিট ফিল কৰোঁ যেন কাৰোবাৰ সান্নিধ্য ভালো লাগে কিন্তু তেওঁৰ লগত মই কমপ্লিট ফিলো নকৰোঁ বা মোৰ কোনো ছিকিউৰিটি নাই মই নিজে চিয়'ৰ নহয় যে কি আছে কি নাই বা কি হ'বলৈ গৈ আছে সেইটো এটা কাৰণ হ'ব পাৰে 3 নম্বৰ কাৰণটো হ'ল গ'ল ছেটিং ইফ দেৰ ইজ ন' গ'ল ইন ইয়ৰ লাইফ যেতিয়া মানুহৰ জীৱনত কোনো লক্ষ্য নাথাকে তেতিয়া মানুহে মাত্ৰ জীয়াহে আছে কিন্তু কিয় জীয়াই আছে নাজানে এই পৃথিৱীত এচাম মানুহে সং বিচাৰি বিচাৰি তেওঁলোকে তৰপি আছে আৰু এই পৃথিৱীতে এচাম মানুহে অবিবাহিত হৈও একদম সুখেৰে জীৱন যাপন কৰি আছে উদ্দেশ্য কাৰণ গ'লছ যেতিয়া মানুহৰ জীৱনত নিজৰ কিছুমান গ'লছ থাকে ষ্ট্ৰং গ'লছ থাকে তেতিয়া পৰিস্থিতি যেনেকুৱাই হওক তেতিয়া তেওঁ আনৰ ওপৰত নিৰ্ভৰ নোহোৱাকৈ পাৰ হৈ যাব পাৰে যেতিয়া আমাৰ জীৱনত কোনো ভাল লক্ষ্য নাথাকে গ'ল নাথাকে তেতিয়া সকলো আশে পাশে থাকিও বা বিভিন্ন সা সুবিধা পালেও ভিতৰি যেন কিবা এটা কমি আছে ভিতৰি যেন জীৱনটো যে কিবা এটা আমেজ এটা পোৱা নাই কিবা এটা ৰৈ গৈছে তেনে অনুভৱ হয় গতিকে এই 3টা কাৰণেও আমি ভিতৰি কেতিয়াবা বা সঘনাই আধৰুৱা অথবা অসম্পূৰ্ণ যেন অনুভৱ কৰি থাকোঁ